নমস্কাৰ, মই পৰিস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বহু দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আৰু মই এটা ফিল্ড ষ্টাডিত গৈছিলোঁ গোলাঘাটৰে এটা টি ষ্টেটত, মানে আমাৰ প্ৰেজেণ্টেশ্যনৰ কাৰণে ইণ্ডাষ্ট্ৰি ভিজিট কৰিব লগা হৈছিলে আৰু ইয়াত গৈ মেলি আমি লগৰ এজনীৰ ঘৰত গ'লোঁ, ওচৰতে থকা ভাত পানী খাই আহিলোঁ, কিন্তু ভিডিঅ' কৰাহে নহ'ল। আৰু এয়া দুদিনমানৰ পাছত আমাৰ মালিকৰ ঘৰত, মানে আমাৰ বৰমা বৰ্তাৰ ঘৰত অন্নপ্ৰসন্ন আছিলে বৌহঁতৰ ল'ৰাটোৰ। তাৰে বোলো অলপমান ক্লিপ ৰাখি থৈ দিওঁ। এইফালে আমাৰ ৰুহি দেখিছেনে মোৰ লগত কি কৰি আছে নক্সা, আৰু কিমান যে মৰম লাগে। আৰু এতিয়াতো ঘৰ গুচি আহিলোঁ, তাইলৈ যে ইমান মনত পৰি থাকে, তাইৰ লগত কটোৱা সময়বিলাক। আৰু তাৰপাছতে আমাৰ মানে ফেয়াৰৱেল ষ্টাৰ্ট হৈ গ'ল। যিহেতু এবাৰ লাষ্ট ছেমিষ্টাৰটো শেষেই হ'ল, ঘৰলৈ গুচি আহিলোঁ, কিন্তু ভিডিঅ'বিলাক লাহে লাহে দি থাকিম আৰু আপোনালোকে পাই থাকিব। মানে আমাৰ 5 জুনতে পাতিছিলে ফেয়াৰৱেল, সেই ভিডিঅ' অলপ কৰি ৰাখিছিলোঁ। এয়া আমাৰ নিমন্ত্ৰণী শৰাই আগবঢ়াইছিলে। আজিলৈ তেন্তেহ'লে আহিছোঁ, আকৌ লগ পাম, বাই। নমস্কাৰ, মই পৰিস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বহু দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আৰু মই এটা ফিল্ড ষ্টাডিত গৈছিলোঁ গোলাঘাটৰে এটা টি ষ্টেটত, মানে আমাৰ প্ৰেজেণ্টেশ্যনৰ কাৰণে ইণ্ডাষ্ট্ৰি ভিজিট কৰিব লগা হৈছিলে আৰু ইয়াত গৈ মেলি আমি লগৰ এজনীৰ ঘৰত গ'লোঁ, ওচৰতে থকা ভাত পানী খাই আহিলোঁ, কিন্তু ভিডিঅ' কৰাহে নহ'ল। আৰু এয়া দুদিনমানৰ পাছত আমাৰ মালিকৰ ঘৰত, মানে আমাৰ বৰমা বৰ্তাৰ ঘৰত অন্নপ্ৰসন্ন আছিলে বৌহঁতৰ ল'ৰাটোৰ। তাৰে বোলো অলপমান ক্লিপ ৰাখি থৈ দিওঁ। এইফালে আমাৰ ৰুহি দেখিছেনে মোৰ লগত কি কৰি আছে নক্সা, আৰু কিমান যে মৰম লাগে। আৰু এতিয়াতো ঘৰ গুচি আহিলোঁ, তাইলৈ যে ইমান মনত পৰি থাকে, তাইৰ লগত কটোৱা সময়বিলাক। আৰু তাৰপাছতে আমাৰ মানে ফেয়াৰৱেল ষ্টাৰ্ট হৈ গ'ল। যিহেতু এবাৰ লাষ্ট ছেমিষ্টাৰটো শেষেই হ'ল, ঘৰলৈ গুচি আহিলোঁ, কিন্তু ভিডিঅ'বিলাক লাহে লাহে দি থাকিম আৰু আপোনালোকে পাই থাকিব। মানে আমাৰ 5 জুনতে পাতিছিলে ফেয়াৰৱেল, সেই ভিডিঅ' অলপ কৰি ৰাখিছিলোঁ। এয়া আমাৰ নিমন্ত্ৰণী শৰাই আগবঢ়াইছিলে। আজিলৈ তেন্তেহ'লে আহিছোঁ, আকৌ লগ পাম, বাই।